ছাকচেছফুল বুলি আমি ক'ব পাৰোঁ। যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ কোকৰাঝাৰৰ বাওঁপুংগী আৰু চালাকাটি, আজি ওদালগুৰিত ধৰছে আৰু নেক্সটত হৰিচিঙা হ'ব, অহাকালি আকৌ চিৰাং জিলাত হ'ব। 40টা সমষ্টি হিচাপে 40টা ৰেলীৰ লগতে এনেকুৱা মিটিং হ'ব আমাৰ। এইটো হ'ল আমাৰ যোৱা 4 তাৰিখ মাৰ্চ মাহত বৰমাত এটা স্পেচিয়েল ডেলিগেট ছেশ্যন হৈছিল BPF দলৰ। সেইদিনা আলোচনা হিচাপে আমি যোৱাকালিৰ পৰা এই প্ৰডাক্টটো লৈছোঁ। ডিচিশ্যন সেইটোৱে যে আমি BTCত যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি শান্তিৰ কাৰণে কাম কৰিব লাগিব, এই BTCৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব। BTCত সকলো জাতি জনগোষ্ঠীক একগোট কৰি পেলাই শান্তি বজাই ৰাখি এই অঞ্চলত উন্নতিৰ কাম কৰাটো আমাৰ BPF দলৰ যে উদ্দেশ্য, সেই কথা BTCটো যদি ৰক্ষা কৰিব লাগে, বচাব লাগে, তেতিয়াহ'লে আমি BPF দল হিচাপে আগবাঢ়ি আহিব লাগিব, ক'ব পাৰিব লাগিব, ৰাইজক আমি জনাব লাগিব। সেইটো উদ্দেশ্য লৈ আমি এই ৰেলীখন কৰিছোঁ। তো আমাৰ আগত বক্তাসকলে কৈছে এই চৰকাৰৰ দিনত কি হৈছে হোৱা নাই, আপোনালোকেও জানে চবে, আপোনালোকেতো আমাৰে কৰ্মী হয়, আপোনালোকে মনত যিখিনি জানে আপোনালোকে বহুত কথা গম পায় এই চৰকাৰৰ দিনত কি হৈছে হোৱা নাই আৰু আমাৰ দিনত কি কৰিছে কি কৰা নাই, সেইবিলাক কথা উপায় নাই। আজি আমি BPF ক'বলৈ বাধ্য। আমি চুপচাপ থাকিলে নহ'ব, আমি ৰাইজৰ মাজত এইবিলাক মেছেজ, এইবিলাক কথা বতৰা আমি লৈ যাব লাগিব। তেতিয়াহে ৰাইজে চিনি পাব যে এই চৰকাৰে কি কৰিছে কৰা নাই। এতিয়াও কোনোবা হয়তো বিশ্বাসত আছে বহুত কাম কৰিছে প্ৰমোদ কৰি। তো সেইবিলাক আমাৰ এটাই উদ্দেশ্য যে আমি শান্তিৰ কাৰণে কাম কৰিম। BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, একতাৰ কাৰণে আমি কাম কৰিম, প্ৰগতিৰ কাৰণে কাম কৰিম আৰু উন্নতিৰ কাৰণে আমি কাম কৰিম। ইয়াত ইলেকশ্যন কৰা আজি বহুত অঞ্চলত আমি শুনিছোঁ বড়ো হওক, মুছলিম হওক বা ৰাজবংশী হওক বা নেপালী হওক বা গোৰ্খাই হওক বা কোনোবা বেংগলী বা হিন্দীভাষী এৰিয়া হওক, BTC চৰকাৰৰ পৰা ইলেকশ্যন কৰিব বুলি নটিছ বহুত জাগাত গৈছে। কিন্তু আমি BPF দল হিচাপে সেইটোকে কৈছোঁ যে ইলেকশ্যন কৰাটো আমি প্ৰটেষ্ট কৰিম আৰু যদি সঁচাকৈ ইলেকশ্যন কৰে নেক্সট দিনাই আহি পেলাই আমি দলে এই অঞ্চলত আকৌ ঘৰ বনাই দিব। মানে ইলেকশ্যন কৰিছে বুলি আপোনালোকে বড়োই হওক বা কোনোবা মুছলিমেই হওক বা কোনোবা নেপালী হওক ইয়াৰ পৰা যাব দৰকাৰ নাই। মই কৈছোঁ সিহঁতে জবৰদস্ত পুলিচ মিলিটাৰী লৈ পেলাই কৰিব পাৰে, কৰিলেও আপোনালোকে থাকক, জেগাতে থাকক, আপোনালোকে চবেই BTCৰে মাৰে। যিহেতু আমাক সাংবিধানিকভাৱে আমাক মানে অধিকাৰ দিছে ইয়াত থাকিবৰ কাৰণে, চুক্তিতে আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে য'ত যেনেকৈ আছে এইটোৱে এই অঞ্চলৰ বাসিন্দা, BTCৰ বাসিন্দা বুলি এইটো চুক্তিত স্পষ্টভাৱে লিখা আছে। আপোনালোকে চাওক 2003 চনলৈকে 2003 10 ফেব্ৰুৱাৰীলৈকে যিসকলে এই অঞ্চলত আছে, বড়োই হওক, গাৰোই হওক, ৰাভাই হওক, মুছলিমেই হওক, বেংগলী হওক, ৰাজবংশী হওক, অসমীয়াই হওক বা হিন্দীভাষী হওক, চবে এই অঞ্চলৰে বাসিন্দা বুলি স্পষ্টভাৱে লিখা আছে। এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰত সংবিধানত লিখা আছে। এইটো 2003 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা বুলি। ইয়াত আৰু কোন থাকিব? ইয়াত স্পষ্টভাৱে লিখা আছে। ইয়াত ইলেকশ্যন কৰাৰ কোনো প্ৰশ্ন নাই, পাট্টাহে দিব লাগে। যিসকলৰ লগত মাটি পাট্টা দিব পোৱা নাই আগত, এইসকলক মাটি পাট্টা দিয়াটোহে আমাৰ কাম। আৰু আমিতো বহুত অঞ্চলত মাটি পাট্টাটো দিয়াটো আমাৰ আৰম্ভ হৈছিল, আকৌ চৰকাৰ আহিব আমি আকৌ আৰম্ভ কৰিম। সেইকাৰণে কৈছে কোনো ভয় খাব নালাগে,
আমি আহিম যদি ইলেকশ্যন কৰে এই অঞ্চলত আমি আহিম আমি প্ৰটেষ্ট কৰিম আপোনালোকে কোনো জাগাত যাব নালাগে বড়োসকলতো চিৰাঙত ঘৰ বনাই দিছে এইটোতো দেখিছে আপোনালোকে অকল চিৰাং নহয় চব জাগাতে কৰিব বুলি ইহঁতে নটিচ দি আছে